ৰথযাত্ৰা উপলক্ষে গহপুৰত এনেধৰণেই লোকে লোকাৰণ্য হৈ পৰিছে। বিভিন্ন ধৰ্ম ভাষা নেওচি একত্ৰিত হৈ ঐক্যবদ্ধভাৱে শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা কাৰ্যসূচী সফল কৰিবৰ বাবে সকলো গহপুৰীয়া ৰাইজ এনেধৰণে একত্ৰিত হৈছে। আৰু এয়া হৈছে এটা ধুনীয়া পৰিৱেশ, ধৰ্মীয় পৰম্পৰাৰে ৰীতি নীতিৰে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ জগন্নাথ মহাপ্ৰভু সামগ্ৰিক দৃশ্য এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।